নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধুসকল, আজি আপোনালোকক মই এটা গুৰুত্বপূৰ্ণ বিষয় আগবঢ়াইছোঁ। দৃঢ়তাৰ ওপৰত মই আজি আপোনালোকক বুজাম। দৃঢ়তা এনেকুৱা এটা বস্তু যিটো নহ'লে আপুনি কেতিয়াও জীৱনত আগবাঢ়ি যাব নোৱাৰে আৰু কেতিয়াও আপুনি সফল হ'ব নোৱাৰে। বুজিছে? দৃঢ়তা এনেকুৱা এটা বস্তু যিটো নহ'লে আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে আপোনাৰ কৰণীয়খিনিক লৈ। সেইকাৰণে দৃঢ়তা খুব বেছি দৰকাৰী। এটা কাম যেতিয়া আপোনালোকে কৰে, সেই কামটো দৃঢ়তাৰে কৰক। যি কামেই কৰক, লাগিলে সৰু ডাঙৰ হওক, সৰু হ'ব পাৰে, ডাঙৰো হ'ব পাৰে, যেনেকুৱা কামেই কৰক অন্তঃকৰণেৰে কৰক। বহুত ঠেকা খাব পাৰে জীৱনত আপোনালোকে, কিন্তু যদি দৃঢ়তাটো থাকে তেতিয়াহ'লে আপোনালোক আগবাঢ়ি যাব। সংকল্প লওক জীৱনত। বিজনেছ কৰাই বিজনেছ কৰিব, পঢ়াই পঢ়িব, যেনেকুৱা কামেই নকৰক কিয় খালি দৃঢ়তা লাগিব চব কামতে, তেতিয়াহে আগবাঢ়ি যাব পাৰিব। যেতিয়ালৈকে এটা বস্তু নহয়, মানে দৃঢ়তা মানে কি বাৰু? যেতিয়া আপুনি এটা বস্তুটো যেতিয়া নহ'লে, ধৰক কিবা এটা কাম কৰি আছে, এবাৰতে নহয় 10 বাৰ কৰিব, খালি হাৰি নাযাব যে এইটো নহ'ব আৰু মোৰ দ্বাৰা নহ'ব, বাদ দিলোঁ আৰু বেলেগ এটাতে ধৰোঁগৈ। এই বস্তুটো নহয়, মানে একেটা বস্তুৰ লগতে যুঁজি আপোনালোকে আগবাঢ়ি যাব লাগিব। আৰু যেতিয়া আগবাঢ়ি যাব তেতিয়া আপোনালোক সুখী হ'ব পাৰিব আৰু সফল হ'ব পাৰিব। আৰু সেই সুখী আৰু সফলতাটো এনেই নাহে। সেই সুখটো যিটো আপুনি পাব, সেই ভুকুতে কলটো নপকে। মানে সফলতা আৰু সুখ যেতিয়া আহিবলৈ যদি আপোনালোকে চিন্তা কৰে যে এইটো বস্তু আহিবই লাগিব আপোনালোকৰ, তেতিয়া সেই দৃঢ়তাটো খুব বেছি দৰকাৰী। দৃঢ়তাটো ৰাখিবই লাগিব। দৃঢ় মনেৰে একদম পূৰা কৰিম বুলি এটা লওক, কৰিম বুলি যুঁজি লওক, মানে যুঁজাৰু হিচাপে বহি লওক সেই কামটোত। আৰু যেতিয়া আপুনি সেই কামটো নেৰানেপেৰাকৈ লাগিব, 10 বাৰ আপুনি খহি পৰিব পাৰে, 10 বাৰ খহিব পাৰে, কিন্তু আপোনাৰ যেতিয়ালৈকে বল থাকে, শক্তি থাকে, যেতিয়ালৈকে মনত উদ্যম থাকে, তেতিয়ালৈকে আপুনি আকৌ উঠিব, আকৌ পৰিব, আকৌ উঠিব, আকৌ পৰিব, হাৰ নামানিব কেতিয়াও। সেই দৃঢ় মনোভাৱটো যেতিয়া থাকিব আৰু মনত যেতিয়া সাহস থাকিব, তেতিয়াই আপোনালোক জীৱনত সুখী হ'ব পাৰিব, আগুৱাই যাব পাৰিব। সেইকাৰণে এই দৃঢ় মনোভাৱ ৰাখিবই লাগিব। সফল হ'বৰ কাৰণে চেষ্টা কৰি যাওক, ধৈৰ্য ৰাখক। ধৈৰ্যটো খুব দৰকাৰী। আৰু এদিনতে কেতিয়াও আপুনি মানে কোনো কামেই আপোনাৰ সিদ্ধি নহয় এদিনতে। সেইকাৰণে দৃঢ়তাৰে বেলেগ কথা চিন্তা নকৰি, বেলেগ মানুহে বহুত কথা ক'ব পাৰে যে তই নোৱাৰিবও পাৰ, এইটো বস্তু বাদ দে আৰু বেলেগ এটাত ধৰ, ইমান দিন কৰি আছ পৰা নাই, সেইটো নহয়। মানে দৃঢ়তাৰে যাওক যে মইতো কৰিবলৈ লৈছোঁ, কৰিমেই, মইতো কৰিমেই, লাগিলে 5 বছৰ যাওক, 10 বছৰ যাওক, যিমানেই যি নহওক মইতো কৰিমেই। এই কামটো হাতত লৈছোঁ যেতিয়া মই এই কামটো কৰিমেই। প্ৰত্যেক কথাই কৈছোঁ, মই বিজনেছৰ কথাটো কৈছোঁ, পঢ়া শুনাক লৈও কৈছোঁ। কিন্তু যদি আপোনাৰ অন্তৰত মানে আত্মবিশ্বাস থাকে আৰু মনত সাহস থাকে আৰু খুব মানে মন থাকে, খুব যদি আপোনাৰ মন থাকে যে সেই কামটো কৰাৰ, তেতিয়া আপুনি আগবাঢ়ি যাবই। সেইকাৰণে দৃঢ়তাৰে আগবাঢ়ি যাওক। যিটো কাম কৰিম বুলি ভাবিছে সেইটো কাম কৰক, দৃঢ়তাৰে কৰক। বহুত ঠেকা খাব পাৰে আপুনি, বহুত খুন্দা খাব পাৰে, কাৰণ জীৱনটোতো খলা বমা পথেৰে
খলাব মাৰে ন জীৱনৰ পথটো, কাঁইটীয়া পথ যিহেতু কৈছোঁৱেই মই আগৰ ভিডিঅ'বোৰত, জীৱনৰ পথ খুবেই কাঁইটীয়া আৰু সেইটো আগবাঢ়িবলৈ হ'লে আপুনি বহুত কষ্ট কৰিবও লাগিব আকৌ বহুত দুখৰ সন্মুখীন হ'বও, নহয় জানো? সেইকাৰণে প্ৰত্যেক কাম, যিটো কাম আপুনি কৰিম বুলি ভাবিছে দৃঢ়তাৰে আগবাঢ়ক, একদম অন্তঃকৰণেৰে কৰক আৰু যেতিয়ালৈকে নহয় তেতিয়ালৈকে আপুনি হাৰ নামানিব। সেইকাৰণে দৃঢ় মনোভাৱটো অন্তৰত লওক, সাহস ৰাখক, তেতিয়াই আপুনি আগবাঢ়ি যাব পাৰিব। ঠিক আছে? আজিৰ যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰো কৰিব। আকৌ আহিম মই এটা নতুন ভিডিঅ' লৈ। আজিলৈ আহিছোঁ, নমস্কাৰ।